জয় যাত্রা মাতা কেন আরে কবে তোমার বসন কথা বলে মোর দৃষ্টি মরদ আর বসত কবে দিন হরব কিন্তু হেরাবতী ধরিছো জাম্বু নন্দন উন্নয়ন বলে করিছে দিক বিজয় আয়োজন আপনি ঠিকাই বলিছে আপনার বিরক্ত আগত ধন্য জানু লাগিব পাৰে গিৰি আৰু বাউনাই জানু পাই স্বৰ্গত হেৰাবতী প্ৰথমে হুকেতু ৰাজ্য পৰিআক্ৰমণ ই বিজয়ৰ মই সৰু সূচনা হেৰাবতী হুকেতু ৰাজ্য আক্ৰমণ কৰি নিশাতে অস্তবল নাশ কৰা অনাহাৰে কৰিব পাৰিব হুকেতু ৰাজ্য হস্তগত বিনা যুদ্ধে লাভ কৰিব পাৰো মই হুকেতুৰ ৰাজ্য সেনাপতি কেনেকৈ আপুনি জানে অপুত্ৰ হুকেতু তাৰ মাত্ৰ তাৰকা নামে কন্যা সন্তানে কৰে আৰু তাৰকা অতিকে সুন্দৰী আৰু বিবাহৰ উপযুক্ত তুমি মোৰ ঐতিহ্য হেৰাবতী বলে বলে কিংবা কৌশলে তাৰকা সুন্দৰীক মই লাভ কৰিবই লাগিব
এই ক্ষেত্র সফল হোক তেন্তে তারকাৰ লগতে তাৰকা ৰাজ্যৰো ই আমাৰ অধীন হ'ব। এইবাৰ লক্ষ্য মোৰ ভূকেতুৰ কন্যা তাৰকা। তেন্তে ফুলেছ পলাম কিয় ভৱিষ্য শীঘ্ৰ অৱশ্য শীঘ্ৰ আজিয়েই যাত্ৰা কৰোঁ মই এই উদ্দেশ্য।